জুবিনক আক্ৰমণ কৰা কংগ্ৰেছী নেতাক এবাৰ গুৰুত্বপূৰ্ণ পদবী দিলে প্ৰদেশ কংগ্ৰেছে 2020 চনৰ 13 আগষ্টৰ নিশা প্ৰায় 12 মান বজাত জুবিন গাৰ্গে নিজৰ গাড়ীত কাহিলীপাৰাৰ বাসগৃহৰ দিশে গৈ আছিল। সেই সময়তে AS01BY 0675 নম্বৰৰ গাড়ীত অহা এটা 6জনীয়াৰ দলে গণেশগুৰিৰ ওচৰত জুবিন গাৰ্গক শাৰীৰিকভাৱে আক্ৰমণ কৰে। তেওঁলোকে জুবিনৰ গাড়ী অনুসৰণ কৰি জুবিনক চৰকাৰৰ সৈতে মিলি কাম কৰা বুলি শাৰীৰিকভাৱে অপদস্থ কৰাৰ চেষ্টা চলাইছিল। এই 6জনীয়া দলটোৰ নায়ক আছিল এইজন NSYৰ নেতা হীৰকজ্যোতি ৰাজবংশী। এই আক্ৰমণৰ পাছতেই সেই সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে জুবিন অসমৰ সম্পদ, আমাক সমালোচনা কৰিলেই জুবিন বেয়া হ'ব বুলি ভাবিলে কেনেকৈ হ'ব। জুবিন কংগ্ৰেছ বিজেপিৰ নহয়, জুবিন অসমৰ। উল্লেখ্য যে মৰমৰ শিল্পীগৰাকীক আক্ৰমণ কৰাৰ পাছতেই ৰাইজৰ ৰোষত পৰাৰ ভয়ত হীৰকজ্যোতিক যিমান দিন আটক কৰা হৈছিল তেতিয়াৰ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই হীৰকক NSYৰ পৰা বহিষ্কাৰ কৰাৰ নাটক আৰম্ভ কৰিছিল। জুবিন গাৰ্গৰ মৃত্যুৰ ঠিক 11 দিনৰ পাছতেই প্ৰদেশ কংগ্ৰেছে দিলে গুৰুত্বপূৰ্ণ পদবী। লজ্জাজনকভাৱে হীৰকক পুনৰ কংগ্ৰেছৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত কৰাৰ প্ৰক্ৰিয়া চলি থাকিল। জুবিন গাৰ্গৰ মৃত্যুৰ পাছতেই কংগ্ৰেছে হীৰকক দৃষ্টিকটুভাৱে পুনৰ কংগ্ৰেছত জড়িত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। 30 ছেপ্টেম্বৰত এই সম্পৰ্কীয় এখন জাননী জাৰি কৰা হৈছিল। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পদত অভিষেক কৰায় হীৰকজ্যোতি ৰাজবংশী, যিগৰাকী হীৰকজ্যোতিয়ে 2020 চনৰ 13 আগষ্টৰ নিশা প্ৰায় 12 মান বজাত গণেশগুৰিত জুবিন গাৰ্গক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ লগতে অপদস্থ কৰাৰ চেষ্টা কৰাইছিল। নিউজ ডেস্ক, আসাম 365। জুবিনক আক্ৰমণ কৰা কংগ্ৰেছী নেতাক এবাৰ গুৰুত্বপূৰ্ণ পদবী দিলে প্ৰদেশ কংগ্ৰেছে 2020 চনৰ 13 আগষ্টৰ নিশা প্ৰায় 12 মান বজাত জুবিন গাৰ্গে নিজৰ গাড়ীত কাহিলীপাৰাৰ বাসগৃহৰ দিশে গৈ আছিল। সেই সময়তে AS01BY 0675 নম্বৰৰ গাড়ীত অহা এটা 6জনীয়াৰ দলে গণেশগুৰিৰ ওচৰত জুবিন গাৰ্গক শাৰীৰিকভাৱে আক্ৰমণ কৰে। তেওঁলোকে জুবিনৰ গাড়ী অনুসৰণ কৰি জুবিনক চৰকাৰৰ সৈতে মিলি কাম কৰা বুলি শাৰীৰিকভাৱে অপদস্থ কৰাৰ চেষ্টা চলাইছিল। এই 6জনীয়া দলটোৰ নায়ক আছিল এইজন NSYৰ নেতা হীৰকজ্যোতি ৰাজবংশী। এই আক্ৰমণৰ পাছতেই সেই সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে জুবিন অসমৰ সম্পদ, আমাক সমালোচনা কৰিলেই জুবিন বেয়া হ'ব বুলি ভাবিলে কেনেকৈ হ'ব। জুবিন কংগ্ৰেছ বিজেপিৰ নহয়, জুবিন অসমৰ। উল্লেখ্য যে মৰমৰ শিল্পীগৰাকীক আক্ৰমণ কৰাৰ পাছতেই ৰাইজৰ ৰোষত পৰাৰ ভয়ত হীৰকজ্যোতিক যিমান দিন আটক কৰা হৈছিল তেতিয়াৰ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই হীৰকক NSYৰ পৰা বহিষ্কাৰ কৰাৰ নাটক আৰম্ভ কৰিছিল। জুবিন গাৰ্গৰ মৃত্যুৰ ঠিক 11 দিনৰ পাছতেই প্ৰদেশ কংগ্ৰেছে দিলে গুৰুত্বপূৰ্ণ পদবী। লজ্জাজনকভাৱে হীৰকক পুনৰ কংগ্ৰেছৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত কৰাৰ প্ৰক্ৰিয়া চলি থাকিল। জুবিন গাৰ্গৰ মৃত্যুৰ পাছতেই কংগ্ৰেছে হীৰকক দৃষ্টিকটুভাৱে পুনৰ কংগ্ৰেছত জড়িত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। 30 ছেপ্টেম্বৰত এই সম্পৰ্কীয় এখন জাননী জাৰি কৰা হৈছিল। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পদত অভিষেক কৰায় হীৰকজ্যোতি ৰাজবংশী, যিগৰাকী হীৰকজ্যোতিয়ে 2020 চনৰ 13 আগষ্টৰ নিশা প্ৰায় 12 মান বজাত গণেশগুৰিত জুবিন গাৰ্গক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ লগতে অপদস্থ কৰাৰ চেষ্টা কৰাইছিল। নিউজ ডেস্ক, আসাম 365।